তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু কি ক'ব, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। আৰু আজি দেখিছে মই ক'ত আছোঁ, এইফালে চাই লওক। এইটো কি বস্তু হয় আপোনালোকে গম পাইছে দেখিখিনি। তো এইটো এটা নতুনকৈ আহিছে। এইটো দামটো কিমান? দাম বেছি নহয়, এইটো মাত্ৰ 2000 টকা। এইটো চাই লওক, কি ধুনীয়া লাইট জ্বলিছে। 8GB তো আৰু এইটো 2000 টকা। তো এইটো চাইডে চাই লওক আপোনালোকে, এইকেইটা বক্স আছে, এইকেইটা নতুন কালেকশ্যন আহিছে। তাৰপৰা এইটো মাজত আছে, এইটো চাই লওক, পূৰা গাড়ী থাৰৰ চকাৰ নিচিনা। এইটো আপোনালোকে শুনিবলৈ ভাল পাব, বেছ বহুত ভাল হয়। আৰু কাৰোবাৰ যদি মোবাইলৰ কিবা কাম থাকে আপোনালোকে এইবোৰ কৰাব পাৰে, এইবোৰ মোবাইল ডিছপ্লে। তো এইবোৰ চাই লওক। আৰু যদি লেপটপত কিবা অনলাইনৰ কাম থাকে আপোনালোকে ইয়াত কৰিব পাৰিব। আৰু এইখন আছে আপোনালোকৰ আমাৰ গুইজান পৰে, গুইজান 5 নম্বৰ। তো আপোনালোকে চবেই ইয়াত আহক। আৰু ভাল ভাল বস্তু আছে, এইফালে কচমেটিকৰ কিছুমান বস্তু আছে, এইবোৰ চাই লওক। তো এইটো দেখিছে আপোনালোকে, তো ইয়াত থৈ লৈছোঁ। এইটো দেখিছে আপোনালোকে, কিপেড মোবাইল হয়। এইটো দেখিছে ভালকৈ, কিপেড মোবাইল। তো ইয়াত এটা বস্তু দেখাম, এতিয়া নতুনকৈ আহিছে এইটো মাৰ্কেটত। তো এইটো দেখিছে কিপেড হয়। তো এইটো চাওক, স্ক্ৰীন টাচ। এইটো ক'তো নাপাব, খালি ইয়াতে নতুনকৈ আহিছে আপোনালোকে। তো হোৱাটছআপ অন কৰি দেখাইছোঁ মই। এইটো চাওক হোৱাটছআপ। তো এতিয়া চিম নাই কাৰণে দেখুওৱা নাই। আৰু এইটো হৈ গ'ল ফেচবুক, তাৰপৰা এইটো হৈ গ'ল ইউটিউব। তো চব আছে ইয়াত। আৰু এইটো চাওক, ভালকৈ চাওক, কিপেড মোবাইল হয়। তাৰপিছত এইখিনি চলাব পাৰিব ইয়াত, এইখিনি চলাব পাৰিব। তো এইটোৰ দামটো কিমান ৰাখিছে? 3500। আৰু ইয়াত আহিলে ডিছকাউণ্ট হৈ যাব বাৰু, চিন্তা কৰিব নালাগে আপোনালোকে। আৰু এইটো বেক কভাৰ হয়। তো ধুনীয়া কালাৰত আহিছে, এইটো ফুল স্ক্ৰীন টাচ। তাৰপিছত ইয়াত লাইট আছে দুটা, লাইটৰ পাৱাৰ দেখিছে কিমান আছে। আৰু চাৰ্জাৰ আপোনালোকে এক্সট্ৰা কিনিব নালাগে, চাৰ্জাৰটো চিল আছে এতিয়া। এইটো হৈ গ'ল কিমান ভল্টৰ? 240 ভল্টৰ হয় এইটো। আৰু মেড ইন ইণ্ডিয়া হয়, মেড ইন চাইনিজ নহয়। আৰু ডাটা কেবলো আছে লগত। আৰু টাইপ চি, চব টাইপ চি হয় এইটো। তো টেনশ্যন নাই, আপোনালোকে আহি লৈ যাব পাৰিব। তো এই দোকানখন আছে 5 নম্বৰত। আৰু আহক আপোনালোকে সোনকালে, বেছিদিন ইয়াত কালেকশ্যন নাথাকিব। তো জল্দি আহক, আপোনালোকে লৈ যাবহি। তো আৰু এটা আহিছে, এইটো দেখিছে, এইটো 4G নহয়, খালি এইটো আৰামছে আপোনালোকে চলাব পাৰিব। এইটো ভাল মোবাইল। এইটো 4G হয় বোলে এইটো। আৰু খালি এইটো স্ক্ৰীন টাচ নহয়, খালি এইটো খালি কিপেড। তো আপোনালোকে আহি পাৰিব। এইটো দামটো কম আছে অলপ। এইটো কিমান দাম? এইটো 2500। তো আহিব আপোনালোকে, কম হৈ যাব। কোন আছে? তাৰপিছত এয়াৰবাৰ্ড আছে, এয়াৰবাৰ্ড দিব হোৱাইট। তো এইটো চাওক, এইটো ধুনীয়া আছে। এইটো মই খুলি দেখাই দিছোঁ। এইটো চাওক, এইটো পূৰা চিলত আছে, টিপটপ। এইটো কিমান দাম? এইটো দামটো কিমান? দামটো 450 হয়। ভিডিঅ' চাই আহিলে 400 টকাত দি দিম। তো শুনিলে আপোনালোকে এনেই 450 টকা। আৰু যদি ভিডিঅ' চাই কোনোবা আহে তেতিয়া কম হৈ যাব, ডিছকাউণ্ট হৈ যাব। তো আপোনালোকে লৈ যাব পাৰে আহি পেলাই। তো এইখিনিয়ে আৰু চাবলগীয়া। আৰু কি কি আছে চাই লওক আপোনালোকে এবাৰ। 360 এটা দেখাই দিয়া। তো আজিকালি ল'ৰাবোৰ নতুনকৈ উঠা ল'ৰাবোৰ গ্ৰীণ লাগে নেকি হাতত, ফাইটিং কৰিবৰ কাৰণে। তো এনেকৈ পিন্ধি মানে মাৰিব পাৰিব আৰু কাৰোবাক। তো এইকেইটা কৰিব নালাগে বাৰু, এইটো দেখাই দিছোঁ। তো আজিলৈ ইমানতে। আৰু আপোনালোকে আহিব অতি সোনকালে। এখন আছে 5 নম্বৰ গুইজান। আৰু আহি পেলাই মোৰ নাম ক'ব, আৰু ইয়াত ডিছকাউণ্ট থাকিব। তো এইকেইটা দেখিছে মোবাইলৰ ডিছপ্লে। আৰু এইটো চাওক, ইয়াত বনাই থকা হৈছে। আৰু ইয়াত যিকোনো মোবাইলৰ ডিছপ্লে বনোৱা হয়। আইফোন এইখিনি আইফোনো আপোনালোকে ইয়াত বনাব পাৰিব, একো প্ৰব্লেম নাই। এই দুখন দেখিছে বনাই আছে।